নমস্কাৰ। আজিৰ কবিতাৰ শিৰোনাম হ'ল জনতাৰ আকুলতা। জুবিন দা, তোমাৰ গান থমকি গ'ল, কিন্তু হিয়াৰ ভিতৰত আজি বাজি থাকে অশ্ৰুৰ সুৰ। আজি তোমাৰ নামত মমবাতি জ্বলিল, জনতাৰ কণ্ঠত একেটাই প্ৰশ্ন, ভগৱানে তোমাক ইমান সোনকালে আমাৰ মাজৰ পৰা কিয় আঁতৰালে আৰু কেনেকৈ আঁতৰালে? ছিংগাপুৰৰ ঢৌৱে তোমাৰ নিদ্ৰা বগাই নিলেও প্ৰশ্নবোৰ ৰৈ গ'ল, হিয়াৰ ভিতৰত ঘূৰি ফুৰা বজ্ৰৰ দৰে। তদন্তৰ প্ৰতিটো দিন মানুহে আশা কৰি থাকে সঁচা প্ৰকাশ হ'ব, আলোকেৰে আঁতৰোৱা হ'ব এই অন্ধকাৰ। তোমাৰ মৃত্যু মাত্ৰ মৃত্যু নহয়, ই এক সঁচাৰ প্ৰতীক্ষা। যিয়ে স্বীকাৰ কৰি কয় ন্যায় দিয়ক, সত্য দিয়ক, তাৰ পিছতহে শান্ত হ'ব জুবিনৰ সুৰ। ধন্যবাদ।